নমস্কাৰ ৰাইজ, আজিৰ মিনি ভ্লগটো মঙলবাৰ বিশেষ। আজি আমি যাবলৈ ওলাইছোঁ দৰং জিলাত থকা খটৰা সত্ৰলৈ। এয়া ৰাতিপুৱা গা পা ধুই ফ্ৰেছ হৈ ৰেডি, আৰু আজি আমি যাত্ৰা কৰিম অটত। সেউজীয়া পৰিৱেশ উপভোগ কৰি আৰু মাজতে ফাগুনৰ ধূলি লৈ আমি আহি পালোঁ খটৰা সত্ৰ। আৰু যিহেতু আজি মঙলবাৰ, হনুমান বাবাৰ দিন, তো ইয়াতে বহুত বেছি মানুহৰ ভিৰ আছিলে। আৰু মই আজি পোনপ্ৰথমবাৰৰ বাবে খটৰা সত্ৰলৈ আহিছোঁ। বহুত বেছিয়ে ভাল লাগিছে গৈ। তাৰপিছত আমি যিহেতু কোনো মাহ প্ৰসাদ লৈ অহা নাছিলোঁ, ওচৰতে দোকান বহুত আছে, তাতে ফল মূল বুটমুগ সকলোবিলাক পাই যায়। আমি সকলোবিলাক ল'লোঁ। আৰু এই ফটো দুখন চাওকচোন, ইমান বেছি ধুনীয়া। তাৰপিছত আমি হনুমান বাবাৰ ওচৰত চাকি ধূপ জ্বলালোঁ, যাতে সকলোৰে ভাল হওক, মংগল হওক, মনৰ কামনা পূৰণ হওক, তাৰে কামনাৰে। শনিবাৰে গামোচা লৈ গৈছিলে, তাকে বাবাৰ ওচৰত অৰ্পণ কৰিলে। তাৰপিছত আমি সত্ৰৰ ভিতৰলৈ যাবলৈ ধৰিলোঁ। আৰু সত্ৰৰ ভিতৰলৈ যোৱা এই ঠাইখিনি বহুত বেছি ধুনীয়া। মই প্ৰথম আহি মোৰ বহুত বেছিয়ে ভাল লাগিছে। ঠাইখিনি বহুত শান্তিপূৰ্ণ আৰু ওচৰতে বহিব পৰাকৈ পাৰ্কৰ নিচিনা ঠাইও আছে। মণিকূটৰ ভিতৰত আমি সেৱা জনাই এয়া বাহিৰত আয়তীসকলে ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছে, আৰু মানুহবোৰে বহি চাই আছে। আৰু আমিও চাকি ধূপ জ্বলাই এয়া বহিলোঁ। আজি বৰমা, মই, ভনীবা আমি তিনিওটাই গৈছিলোঁ। তাৰপিছত মাহ প্ৰসাদ দিলে, খালোঁ। বহুত বেছিয়ে ভাল লাগিছিলে। আৰু সকলোৱে ধুনীয়াকৈ পৰিপাটিকৈ বহি মাহ প্ৰসাদ খাইছে, আৰু ইয়াৰে ভকতসকলে দিছে জয় হনুমান জয়।